আৰু ইয়াৰ সময় হৈছে ৰাতি 1:20। পৃথিৱীৰ সকলোতকৈ বিজিয়েষ্ট এয়াৰপৰ্ট ডুবাই এমিৰেটছ টাৰ্মিনেলৰ পৰা আজি সুৰুক ট্ৰেভেলছৰ কামৰ দায়িত্ব লৈ ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰা ফেমিলি এটাক মিট এণ্ড গ্ৰীট কৰিবলৈ বুলি চকুত অলপ টোপনি ভাৱ যদিও এয়াৰপৰ্টখন সুন্দৰকৈ জিলিকি থকা দেখি মনটোক বান্ধিব নোৱাৰিলোঁ। সেইবাবে এটা ভিডিঅ'কে ল'লোঁ আপোনালোকলৈ বুলি। এৰাইভেলৰ আৰু ডিপাৰ্চাৰৰ লেভেলবোৰ ওপৰতলকৈ আছে আৰু এই টাৰ্মিনেলটো ইমানেই প্ৰকাণ্ড যে সপ্তাহত 3600খনকৈ ফ্লাইট উৰি যায় 80খন বেলেগ বেলেগ দেশলৈ। আৰু এই টাৰ্মিনেলটোৰ ভিতৰতে মেট্ৰ', কাৰেঞ্চি এক্সচেঞ্জ, প্লে এৰিয়া, প্ৰেয়াৰ ৰুম, মেডিকেল চেণ্টাৰ, ফ্ৰী ৱাইফাই সকলো পাব। আৰু যদি ডুবাই ফুৰিবলৈ আহে তেনেহ'লে ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোকে ল'ব, যিহেতু চাৰ্জা বা আবুধাবিটোৰ দূৰত্ব অলপ বেছি। আৰু এয়াৰপৰ্টটো জিলিকাৰ মুখ্য কাৰণটো হৈছে এনেকৈ 24 আৱাৰ্ছ ক্লিনিং চলি থাকে। আৰু আনফালে ড্ৰাইভাৰ্ছ, এয়াৰপৰ্ট এক্সিকিউটিভ সকলো ৰেডি, হাতত প্লে কাৰ্ড লৈ নিজৰ নিজৰ গেষ্টক ৱেলকাম কৰিবলৈ। আৰু তাৰ মাজতে আমি চালোঁ আমাৰ মানুহকেইটাই ঠিকেই কাম কৰি আছেনে নাই। আৰু তাৰ মাজতে টোপনিয়াই উঠি আহি এনেকৈ কফি মেচিনটোৰ কাষতে ৰখি পেলাই ভাবিলোঁ কফিকে খাওঁনে, চাহকে খাওঁনে, ক'ল্ড ড্ৰিংককে খাওঁ। সেই বুলি ভাবি অলপ দেৰি চালোঁ এয়াৰপৰ্টৰ তালিকাখনলৈ আৰু কিমান দেৰি আছে। এনেকৈ ভাবোঁতেই এইফালে আমাৰ আহি পালে অতিথি। আৰু মোক গেষ্টে দেখাৰ লগে লগে ক'লে ইমান ৰাতিখন কিয় ৰখি আছা। সঁচা কথা ক'বলৈ গ'লে মই পাৰ্চনেলি নাহিলেও হয়, যিহেতু আমাৰ বেলেগ মানুহ থাকে, কিন্তু আমাৰ যে এষাৰ কথা আছে অতিথি দেৱ ভৱ। ফাৰ্ষ্ট টাইম যেতিয়া ফেমিলি লৈ তেওঁ ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিছে আৰু আমি হৈছোঁ এটা সাহস। তেনেহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টো ভাল পালে যদি শ্বেয়াৰ কৰিব।